অ' জান, শুনা না, বুকুখন কিবা গধুৰ গধুৰ লাগিছে অ'। তোমাৰ লগত চাটিং কৰিলে বুকুৰ সেই ভালপোৱা মৰম হয় নিকৰে। সেই তাহানিতেই তুমি দিয়া মৰম আজিও মোৰ স্মৃতি কোঠালীত বন্দী। তাৰ চাবিকাঠি মই কাহানি বাই হেৰুৱালো। মোৰ মৰম তোমাৰ স্মৃতি কোঠালীত আছে নে নাই মই নাজানো। হয়তো আমাৰ এই সম্পৰ্ক স্মৃতিৰ মাজতেই সীমাবদ্ধ থাকিল। সেয়ে কিজানি তুমি মোক পাহৰিব পাৰিছা, কিন্তু মোৰ মৰম ভাল পোৱাই তোমাৰ স্মৃতি কেতিয়াও পাহৰিব নোৱাৰে। এতিয়া এই স্মৃতি কোঠালীৰ চাবিকাঠি বিচাৰি উলিয়াই তোমাৰ স্মৃতি মুচি পেলাবলৈও মই সক্ষম নহয়। ঐ শুনা না, তুমি নহ'লে মোৰ এই হৃদয়ৰ মৰম দিবলৈ আৰু কোনো নাই অ'। আজি এই বুকুৰ এবুকু মৰম শিল যেন গধুৰ হৈ বৰ কষ্ট দিছে অ'। ঐ শুনা না, বুকুখন কিবা গধুৰ গধুৰ লাগিছে অ'।